প্ৰথম কথা হ'ল যে JNSM হস্পিটাল মংগলদৈ দৰং যোৱাকালি এই হস্পিটালটোত আছাদুল হক নামৰ যিজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু এই মৃত্যু ব্যক্তিৰ পৰিয়ালৰ লগত হস্পিটাল কৰ্তৃপক্ষ তাৰ সিকিউৰিটি গাৰ্ড যি ধৰণে অবৰ্ণনীয়ভাৱে আক্ৰমণ চলালে প্ৰায় 2 ঘণ্টা সময় ধৰি তেওঁৰ ওপৰত বৰ্বৰ তেওঁৰ দেউতাক তেওঁৰ মাক তেওঁৰ ভায়েক গতিকে এই তিনিওজনৰ ওপৰত যি বৰ্বৰ আক্ৰমণ চলালে লগতে শেষত তেওঁলোকে গৈ আক্ৰমণ কৰি তেওঁলোকক আহত কৰাৰ পিছত আকৌ বাহিৰত আনি অমানৱীয়ভাৱে তাক সেই মৃত ব্যক্তিৰ পৰিয়ালৰ মানুহক বান্ধি থৈ মাৰপিট কৰা হ'ল। এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু দুৰ্ভাগ্যৰ বিষয় যে এজন মৃত ব্যক্তিৰ পৰিয়ালে তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ এটা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আজি প্ৰায় 24 ঘণ্টা উকলি যোৱাৰ পিছতো দৰং জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনেই হওক চিভিল প্ৰশাসনেই হওক যি ধৰণে তৎপৰতাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ দোষী ব্যক্তিসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, হস্পিটালটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, হস্পিটালৰ মালিকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা সেই আছাদুল হক নামৰ যিজন ব্যক্তি মৃত হৈছে সেই মৃত ব্যক্তিজনক চিকিৎসা কৰা ডক্টৰ বিপ্লৱ বৰা, আজি বিপ্লৱ বৰাৰ এগেইনষ্টত বহু অভিযোগ ইয়াৰ আগতে আছে, বহু মানুহৰ মৃত্যু তেওঁৰ হাতত হৈছে বুলি বহুতে অভিযোগ কৰিছে। সেই বিপ্লৱ বৰাৰ বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছতো জিলা প্ৰশাসনৰ ফালৰ পৰা না এটা ষ্টেটমেণ্ট, না কোনো তদন্ত ঘটনা, না তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে। জিলা প্ৰশাসনৰ এই সপাঢিলা নীতিৰ প্ৰতি আমাৰ সন্দেহ উপজিছে যে জিলা প্ৰশাসনে আচলতে সমগ্ৰ ঘটনাটো গাপ দি হস্পিটাল কৰ্তৃপক্ষক বা হস্পিটালটো বচাবৰ কাৰণে চেষ্টা কৰা হৈছে নেকি, না ডক্টৰটোৰ তেওঁলোকে ফেভাৰত তেওঁলোকে কাম কৰি আছে নেকি। গতিকে আমি জিলা প্ৰশাসন বিশেষকৈ জিলা উপায়ুক্ত ডাঙৰীয়াক আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে এই সমগ্ৰ ঘটনাৰ এটা ন্যায়িক তদন্ত হ'ব লাগে, দোষী ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই বিপ্লৱ বৰাৰ বিৰুদ্ধে যিহেতু আগতেও অভিযোগ আছে, গতিকে আগতেও যিহেতু অভিযোগ আছে তেওঁৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বহু কথা আছে, এই হস্পিটালখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব, কাৰণ তদন্ত আমি এইকাৰণেই বিচাৰিছোঁ। আমি শুনামতে তাত কোনো ধৰণৰ লেবৰেটৰী যি আছে তাত টেষ্ট কৰাৰ মানে যি ডক্টৰ থাকিব লাগে সেই ডক্টৰ নাই, তাৰ উপৰিও যিটো আমাৰ এনেস্থেচিয়া ডক্টৰ থাকিব লাগে সেই ডক্টৰো তেওঁলোকৰ হাতত নাই। গতিকে আনুষাংগিক বহু ভুল ইহেৰে এই হস্পিটালটো পৰিচালনা কৰি আছে বুলি আমাক বিভিন্নজনে অভিযোগ ইতিমধ্যে কৰি আহি আছে। গতিকে সেইকাৰণে আমি এটা ন্যায়িক তদন্ত বিচাৰিছোঁ, মৃত ব্যক্তিজনৰ কিয় মৃত্যু হ'ব লগা হ'ল বা সেই পৰিয়ালটোৰ ওপৰত কিয় বৰ্বৰ আক্ৰমণ তেওঁলোকে কৰিলে। গতিকে সমগ্ৰ ঘটনাৰ এটা ন্যায়িক তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আজি আমি আন্দোলনৰ কাৰ্যসূচী দৰঙত ঘোষণা কৰিছিলোঁ আৰু আজি আন্দোলন হৈ গ'ল। যদি আমি 12 ঘণ্টাৰ ভিতৰত আমি চাম যে 12 ঘণ্টাৰ ভিতৰত দৰং জিলা প্ৰশাসনে যদি সঠিক ব্যৱস্থা গ্ৰহণ নকৰে, হস্পিটাল কৰ্তৃপক্ষই হওক, হস্পিটালৰ বিৰুদ্ধে হওক বা দোষী যিসকল ব্যক্তি তেওঁলোকে নিজে পুলিচ হৈ মানে যি অমানৱীয় আক্ৰমণ চলালে মানে মৃত পৰিয়ালৰ ওপৰত, যি সময়ত তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাব লাগিছিল সেই ব্যক্তিসকলৰ ওপৰত যি ধৰণে আক্ৰমণ চলালে, যি ধৰণে আক্ৰমণ কৰিলে, মহিলাসকল শালীনতা হানি কৰিলে, গতিকে তাৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নহয় তেনেহ'লে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আৰু হস্পিটালকো ঘেৰাও কাৰ্যসূচী কিন্তু আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে সময় থাকোঁতে জিলা প্ৰশাসনে সঠিক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি AAMSUৰ ফালৰ পৰা আহ্বান জনাইছোঁ। মই পুনৰবাৰ যোৱাকালিৰ ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আৰু DGP মহোদয়ক প্ৰত্যক্ষভাৱে এই সমগ্ৰ ঘটনাৰ মানে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বহু অভিযোগ আহিছে, এই হস্পিটালটোত যি ধৰণে লেবৰেটৰী টেকনিচিয়ান থাকিব লাগিছিল, বিভিন্ন ডক্টৰ থাকিব লাগে বা এনেস্থেচিয়া ডক্টৰ থাকিব লাগে, যাত অপাৰেশ্যন যিহেতু OT যিহেতু আছে, গতিকে বহু অভিযোগ এই হস্পিটালটোৰ প্ৰতি আছে। তাতে হাজাৰ পেচেণ্ট যায় আৰু যিহেতু মেক্সিমাম বিভিন্ন চৰ অঞ্চলৰ দুখীয়া দৰিদ্ৰ অশিক্ষিত মানুহ যায় আৰু তেওঁলোকক লুটপাট কৰি খোৱাৰ অভিযোগ ইতিমধ্যে এই হস্পিটালৰ প্ৰতি আমাৰ হাতত আহিছে যে আজি বহু দিনৰ পৰাই এই হস্পিটালটোৱে আচলতে তেওঁলোকৰ সকলো ধৰণৰ ফেচিলিটি নথকাকৈ তেওঁলোকে মানুহক লুটিপুটি খাই আছে বুলি এটা অভিযোগ আহিছে। আৰু তাতে মানুহৰ এই হস্পিটাল বিপ্লৱ বৰাৰ হাতত আৰু আগতেও পেচেণ্টৰ মৃত্যু হৈছে বুলি অভিযোগ আহিছে। গতিকে তেনে ক্ষেত্ৰত হস্পিটালটো কৰ্তৃপক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসন ইমান নৰম কিয়, এইটোহে আমাৰ এতিয়া আক্ষেপৰ বিষয়। গতিকে তেনে ক্ষেত্ৰত আমি বহু অভিযোগ পাই আহিছোঁ আৰু অভিযোগ পাম। গতিকে নিশ্চিতভাৱে মই নিজেও সৰজমিন তদন্ত কৰিম, এই ঘটনাবিলাকলৈ আমি যাম আৰু ইতিমধ্যে আমি আন্দোলন ঘোষণা কৰিছোঁ। আমি সেইকাৰণে DGP মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী মহোদয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। যদি এই হস্পিটাল কৰ্তৃপক্ষৰ বিৰুদ্ধে বা যিসকল দোষী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নহয় তেনেহ'লে মানুহৰ জীৱনৰ
জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণে আন্দোলন কৰিব লাগে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে আন্দোলন কৰি যাম।